ফোন করছিল কালকে মতে জান তুমি কিমান পাইছা এই তোমালোকৰ কুকুৰ হাৱা চকৰ কাষতে যে এটা মন্দিৰ আছে দুৰ্গা মন্দিৰ সেইটোত মই পূজাৰীক চব বস্তু দি থৈ আহিছোঁ আমি দুটা তাতে বিয়া হৈ আহিম দিয়া হ'ব না দে চাবে দিম মই মাক কিবা কৰি মনে মনে মেনেজ কৰি লওঁ তুমি একো ভয় নকৰিবা দেই মই ভয় কৰিম কিয় আকৌ মইতো মোৰ মাহে তাই বাস নহয় নহয় মানুহে তাই কিয় ভয় কৰিম একো ভয় নকৰা বহুত সাহসীয়ে বা পিছত বা মোক কি কৰা আৰু দে দে হ'ব মোৰ বহুত ভাল লাগছে মই মন্দিৰত বিয়া কৰি কইনাটো লৈ মোৰ কপাল তই আজিলৈকে এটা ঘৰত কাম কৰি খোৱাব পৰা তই আপি আনিবা মানলি সাহস পালি আজিলৈকে ঘৰত একো এটা বস্তু আনিবা না আৰু ইমান ডাঙৰ বস্তুটো লৈ আহিছে তই মই ভাল পাইছো মই লৈছো তোৰ কি হৈছে তাতে তই কেই টকা ইনকাম কৰিছে ঘৰত ইনকাম নকৰবা বাৰু একটো মানছো তই কি কৰি খুৱাবি এইটা কাম কৰি দিব তো সহায় কৰি দিব চেহেৰা চাই গম পাই কি কাম কৰি দিব এটা খাব পাৰিবা নৰা দুখী আছা নালগে মুখা কৰবা তই নাই এনেকুৱা হৈ গেলি মই এনেকুৱা হৈ গলো ভঠেলি বাই এটা কথা শুনছে নে কি কথা কি কথা শুনা নাই মেতে কি পাৰি বোলে আপাতুই বোলে তাত আপি বোলে আনছি মই শুনি তাৰে তাই এলো ঘৰত বাচানো ধোৱা নাই এতিয়া মোক গোটাই দেই দেখা এই গাড়ী পাৰব এনেকে এলো মেক্সি পিন্ধি হয় নেকি মই গমে পোৱা নাই আসুন যাও মেতে কিবা শুনছো এইগিলা কিবা শুনছো দেখোনে মই কি বুঝছে চোন কইনা বলে আনছি ছোৱালী এটা কি কয় বাপাৰে চেনি আনবে পাৰা হোৱা নাই কাপ চাহত দাম উলিয়াব পাৰা নাই কি আপি বোলে আনছি কি শুনছো মই কানি কাপোৰ নিপিন্ধাকে দাউৰিছো শুনি বেয়া লাগি কিনে বাচানো ধোৱা নাই যে দেইটো ক'ত আছে এতিয়া ল'ৰাটো ছোৱালী ক'ত তাতে আছে ঘৰৰ ভিতৰত চাব পাৰিনে যা চাগে যাম নে যা বেয়া নাপাতো নাপাওঁ যা যা যি একদম চব মই ঘৰত বহি গৈছোঁ চাহ দিম যা মই চাহ খাই যাবি কিনে চাহ নাখালে মোক খবৰ ল'বা এইবিলাক বেয়া লাগছি হাও এটো কইনা কি ধুনীয়া কইনা দেখোনে কি ধুনীয়া আয়ো বাচ্চা কাৰ ঘৰৰে কি কৰি আছা এনেকে পলাই আছে আয়ো চাহ কোন নহয় দি ভাল দি মিলবো দি তো তাকে মাইনা মোবাইলতে ব্যস্ত নেকি গোসানী চাহ অকমান মোবাইলত ৰং নাম্বাৰ লাগছি নেকি লাগি কিনে পলাই আসছি দে আনি আছো কি খান আনি কিনে বহু দি পাইব হোটেলি বাই তন্দে বহিছা যাই চাংগে ইটো নুশুনে মোবাইল টিপাতে ব্যস্ত ময়ে লৈ গলো মোবাইলতে ব্যস্ত হৈ থাকে বাই আমিও মাত দিছো মাতে দিয়া নাই দেখোন কইনাটো আই বাপে মোবাইলটোতে ব্যস্ত আনছিলো চাহ গালি দিব এতিয়া বহুত দেৰি হ'ল আৰু কেতিয়াবা চাহ কইনাটোৱে চাব আছো আকৌ বিয়া পাতিব নাই আমাক মাতবা শিকাই দিবা মেতে কিবা নামাতে নহয় কোৰ পৰা কি গাঁও বুলি কৈছে কুকুৰ হালা গাঁও সেইকাৰণে নামাতে আৰু মইতো তোৰ কাৰণে আছো এতিয়া মই মাৰ খাব লাগিব গালি পাৰব এতিয়া চাহ নাখাওঁ যাওঁ আমি চাহ লোকৰ ঘৰে গ'লে খবৰ ল'বা আহে ভালকে খবৰহে ল'বা আহে নে ঠাট্টা কৰিব আহে এনে সেইজনা চাহকাপ আমি এখন কৰিব হোটেলৰ পুজা কাছি হলো চেনি কাপ দি দো ৰব চেনি কাপ দিবা নৰা তই মোবাইল টিপি থাকিলে
হয় নেকি সেই এটা ফটোটা দিবা নলি বগা চালখান লৈ জন্ম পালি হ'ল মাইৰেকো হাসিলে আৰু ঘৰত বাই বাই ঐ বুঢ়ী তই মোক আংগা হৈছে না এই কথা নকবি তই মাক খুৱাই আছা নেকি হা 10 ৰুমত মোৰ পয়া খুৱাই আছে গম পাইছা বাকে নকৰে তোৰ পইৰে আছিল কি ঘৰত কেই টকা আজি বেছি এটা বস্তু আনিবা নাই মোৰ পেঞ্চনৰ পইচা দি ঘৰখন চাই আছো তাই পয়া কানি দিছি পয়াকে খুৱাই আছে তাই পয়াকে খুৱাই আছে বাবা টকাৰ কাজন বেছি আৰু পৰা চাবি যাবি না না সৰি চলি এটা হৈ ৰ তো নাচবি টকা একদম দিছা আমাৰ ঘৰত মানুহ আহিবা পাৰে টকা একদম দিছা হা ঐ পাতা এখন লৰাই ও মাই ঐ ও মামা কি দুখ এই কি হলে তোৰ মামা গুৱাহাটী মই যাওঁ আইছি আপা কি হলে দে বাদ দি ককালখনৰ ৰাস্তাডাল ভাঙিল মোৰ ঐ আজি আপা হওক তোৰ কথা কৈয়ে দিম মই তই মাৰা বুলি কম মোক কবি যা কবি তই তই ভাবছা নেকি মই তোক ভয় কৰিছো পকৰি পলাব যাওঁতে বস্তু মেখলাটো জখাই বস্তু মই কৰা নাই বেটি মিছা কথা কবা আহিছে মোক ভয় দে পইচা তই বুঢ়ী ই মই মেখলা জোক লাগি বস্তু ইয়াতে হৈ যা তাক মই ভয় কৰিব লাগে মিছা কথা নকবি তোক ভয় কৰিব লাগে কি আছে তোৰ তাত আহক আজি আপা তই কঁকালখন ভাঙলি মোৰ আহক তোক আজি যদি মানি খুৱাও আহক আপা আহক তোক দি আছো ৰ কেতিয়া নাহে এম ৰজা মাকে চগলা হ'ল নেকি আপা গান নকৰ তই কাক পকলাম লগাব পৰা নাই মই গান নকৰ কাক পকলাম তই যোৱা ৰাস্তাত পগলা বুলি কৈছে গম পাইছা পকলাম কি হলে তোৰ তই মানথা কি হলে তোৰ তোৰ কন্যাটা দিনত এটা বিছনাত ঘুমে মোবাইল টিপি থাকে তই গম পাইছা হা ঘৰত কেই টকা দি পাইছা মই তেনেকৈ পাইলো অফিচৰ পৰা অহা নাই তই অফিচত গেছিলি কোন বাপেৰ অফিচ খুলি থৈছে তোৰ কাম না থজুৱা কাম বৰ নাই অফিচত গেছিলি কি আনছা তই অফিচত গেছিলি তোৰ লাগি ডাঙৰ আনছো তোৰ ইলা মাইৰৰ বস্তু আনছা কি তোক দে ইমান পইচা দি আনছিলো চাল্লা মাই বিচাৰিব নাই দে তই পইচা দি আনিছিলি না ক'বাত চোৰ কৰি আনিছিলি কিলি পইচা দি আনিছিলি কে চুৰ কৰি আনিবে তই যে দিছিলি পইচাখিনি কিহৰ পৰা পইচা মন আছো খালি মই চুলি কাটছো আৰু মই কিল বুটা লৈছো সেইখিনি তোৰ পইচা মোৰ পেঞ্চনৰ পইচা নহয় সেইখিনি তোৰ পেঞ্চনৰ পইচা কাৰণে মোৰে কাৰণ তইতো মোৰে মাই টকাৰ মোৰে সেইকাৰণে পইচাখিনি মোৰ খন্যালাক বুজাবি খন্যালাক দিনত দেখছো কাহিন ভাতৰ কাহিন আগত লৈ মোবাইল টিপি থাকে বুজাবি কাম চাম কৰবি এনেকে থাকিলে নহ'ব মই মাতেৰ ঘৰতে কাম নকৰলো আৰু এতে কিয় কৰিবি দেখিছা না কি ধুনীয়া মোৰ হাত তোৰ মাইৰে কি ধুনীয়া ফিগাৰ হৈ আছে আৰু মই কাম কৰিব লাগবো হাই কি মুদখা হ'ল বেলেগৰ বুঢ়াগিলাকে কাম কৰে কি বৰি আনলে এইটো মই বুঢ়া বয়সত কাম কৰি মৰিব লগা হৈছে মই মোৰ গলে বাকী তোক মই এৰি দিম এনেকে থাকিলে নহ'ব মা আজি তোক ধৰি দুখ পাব লগা হ'ল মোক ইমান তুলি তালি ডাঙৰ কৰিছে নালগে যা মোৰ কাৰণে তই সংসাৰ এখন ধ্বংস কৰিবা মই যাক কি কবা তোৰ যাব নোৱাৰা নালগে দি তই দেখো সেই দি যাক মই যাওঁ দি মই মোৰ গলে দি অ মাইলা নকৰি ৰ গাঁৱৰ মানুহ কি কৰিব আছোন বহি আছোন বাহ দে মই যেনেকে আমাৰ মাৰ হেৰি কথাটো ভাবছিলো তোকো চব কাম কৰি দিম মই তেতিয়া কাম কৰি দিম দে এদিন হ'ব দি মা হ'ব দি শুন আমি তিনিটা কালি ফুৰিব যাম এতিয়া এটা চেলফি তোলো নে কি কম ফেচবুকত দিব লাগিব আহিলে মাই তই কিয় কান্দি আছা ভাবো ফেচবুকত মানুহবিলাক কি ভাবি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে